মৰ্ণিং অসম সময় এতিয়া 12:45 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে শনিবাৰ, আজি ভাদ মাহৰ 11 তাৰিখ, আজি ইংৰাজী 29 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:21 আৰু অস্ত যাব 5:57। আজি প্ৰতিপদ তিথি থাকিব দিনৰ 9:42 আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ নৰগণৰ হ'ব। যাত্ৰাৰ কথা ক'বলৈ গ'লে মধ্যম পূব, উত্তৰ আৰু দক্ষিণ দিশে যাত্ৰা নকৰিব, বাকীকেইটা দিশত যাত্ৰা কৰিব পাৰে। বাকীকেইটা দিশ বুলি কওঁতে পশ্চিম, অগ্নিকোণ, ঈশান কোণ এইসমূহ কোণত আপোনালোকে যাত্ৰা কৰিব পাৰে। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে বৃষ, মিথুন, সিংহ, তুলা, ধনু আৰু কুম্ভ। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, কৰ্কট, কন্যা, বৃশ্চিক, মকৰ আৰু মীন। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি দিনটোৰ ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। ইতিবাচক মানুহৰ লগত থাকক, ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। গতিকে আমি যেতিয়াই ভাল মানুহৰ লগত থাকোঁ বা ভাল এটা চিন্তাধাৰা কৰা মানুহৰ সৈতে থাকোঁ, আমাৰ নিশ্চয় ভালেই হয়। আৰু আপুনিও তেনেকুৱা ধৰণৰ কৰ্মখিনি আজি দিনটো কৰক, কাৰণ আপোনাৰ লগত ৰাহিজোৰা অহা মানুহখিনিৰ লগত থাকিবলৈ কৈছে। সেইখিনিৰ জৰিয়তে আপোনাৰ যি চিন্তা শক্তি আছে সেইটোতো যথেষ্ট এটা উন্নতি দেখিবলৈ পাব। লগতে অন্যান্য বিষয়খিনিতো আপুনি আজি দিনটোত খুব সুন্দৰকৈ পাৰ কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ৰ বন্ধ কৰি থকা কাম বা হৈ থকা কামখিনিৰ ক্ষেত্ৰত আজি আপুনি কিছুমান লৰালৰি বা সেই কাম কাজখিনি হোৱা দেখিবলৈ পাব। সেই বন্ধ হৈ থকা, আবদ্ধ হৈ থকা কাম কাজখিনি আজি পুনৰ আৰম্ভ হ'ব পাৰে। নতুন যোগাযোগ কৰাৰ আগতে মানুহক সঠিকভাৱে বুজাটো জৰুৰী। স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। অৰ্থাৎ আমি সকলোৱে জানো যে বৰ্তমান পৰিস্থিতি বা বৰ্তমান সময় এনেকুৱা যে গাৰ নোমে শত্ৰু। সেইকাৰণে আমি যিকোনো ব্যক্তিৰ সৈতে যদি কিবা এটা লেনদেন কৰিবলগীয়া হয়, আমি তেওঁৰ বিষয়ে খুব ভালকৈ সুন্দৰকৈ জানি বা তাৰ পিছতহে আমি কামটো কৰাটো উচিত বা সেই ব্যক্তিজনৰ সৈতে লেনদেন কৰাটো উচিত। নহ'লে আমাৰ কিন্তু ভৱিষ্যতে খুবেই বেছি বেয়া হ'ব পাৰে, যিহেতু কিছুমান বন্ধু বা তেনেকুৱা ব্যক্তিৰ স্বাৰ্থপৰতাৰ আপুনি হয়তো বলি হ'ব পাৰে। সেইকাৰণে খুব ভালকৈ ধ্যান দি চোৱা চিতা কৰিহে কামবোৰ কৰিব। তেওঁলোকৰ ভুল পৰামৰ্শই আপোনাক কিন্তু আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, যাৰ বাবে আপুনি হতাশাত ভুগিবও পাৰে। সেইকাৰণে কোনো ব্যক্তিৰ পৰামৰ্শ যদিও আপোনাক দিয়ে আপুনি মানি নল'ব বা নিজৰটোহে কৰিব। ভালদৰে আজি দিনটোত ধ্যান দিব সেই বিষয়টোত। চাকৰি আৰু ব্যৱসায় যদি কৰি আছে তেন্তে হ'লে সেই চাকৰি বা ব্যৱসায়ত যদি কিবা সৰু সৰু কথাবোৰ থাকে, কাৰণ সেই সৰু সৰু কথাবোৰ গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। আপোনাকো সেই সৰু সৰু কথাবোৰক ধ্যান দিবলৈ কৈছে, কাৰণ যেতিয়া আপুনি সৰু সৰু কথাবোৰ বা এটা ভালদৰে ধ্যান দিব পাৰিব, যেনেকৈ ঘৰ এখন বনালে তাৰ ফাউণ্ডেশ্যনটো খুব সুন্দৰ হ'ব লাগে, ঠিক তেনেকৈ সৰু সৰু বস্তুখিনি যদি আপুনি জানিব পাৰে সেইফালৰ পৰা আপোনাৰ খুব সুন্দৰ হ'ব বুলি কৈছে। ব্যৱসায়িক কাগজ পত্ৰ হাতত ৰাখক আজিৰ দিনটোত, কাৰো হাতত নিদিব। অৰ্থাৎ যোনখিনি নথি পত্ৰ ব্যৱসায় বাণিজ্যৰ লাইচেঞ্চ হৈ লওক বা অন্যান্য কিছুমান নথি পত্ৰ থাকে, সেই বস্তুখিনি নিজৰ হাতত ৰাখিব। আপোনাৰ বেলেগ পাৰ্টনাৰ হাতত ৰাখিলে হয়তো আজিৰ দিনটোত কিবা খেলি মেলি হোৱাৰ বা ভৱিষ্যতে হোৱাৰ কিবা এটা সম্ভাৱনা থাকিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত আজিৰ দিনটোত শক্তি দেখিবলৈ পাব। আপোনালোকৰ সম্পৰ্ক আজিৰ দিনটোত ভাল এটা মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিয়ে আপোনালোকৰ কৰ্মদক্ষতাত কিন্তু প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে যিমান পাৰে এইটো ধ্যান দিব যাতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি যাতে সৃষ্টি নহয়, কাৰণ এবাৰ যদি ভুল বুজাবুজি বা সন্দেহ যদি সৃষ্টি হয় সেইখিনিয়ে কিন্তু আপোনালোকৰ সম্পৰ্কটো ঠুনুকা কৰি তুলিব পাৰে। সেইকাৰণে যিমান পাৰে সেই বিষয়টোত ধ্যান দিয়াটো আপোনাৰ কাৰণে প্ৰয়োজনীয়। ইয়াৰ উপৰিও যোগ আৰু ধ্যানক আপুনি আজি যিমান পাৰে কৰিবলৈ বা আহিবলগীয়া সময়ত কৰিবলৈ চেষ্টা কৰক, কাৰণ আপুনি যিমানে ব্যায়াম কৰিব, যিমানে শাৰীৰিকভাৱে আপুনি গুৰুত্ব দিব, সিমানে আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তিখিনি বৃদ্ধি হোৱা বা উৰ্বৰতাখিনি আপোনালোকে অনুভৱ কৰিব। কাৰণ সেই বস্তুখিনি আমি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। তাৰ জৰিয়তে আমাৰ স্বাস্থ্য আৰু আহিবলগীয়া সমস্যা বা বেমাৰ আজাৰখিনিৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আশা কৰোঁ মহাদেৱে সকলোৰে মংগল কৰক।
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, ফোন বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন তথ্য উপলব্ধ হ'ব আজিৰ দিনটোত। অৰ্থাৎ আমি সকলোৱে জানো বৰ্তমান সময়তে এনেকুৱা আমি মোবাইলৰ সৈতে খুব বেছি জড়িত হওঁ বা টেলিভিশ্যন যিকোনো পৰ্যায়ৰ সৈতে আমি জড়িত হৈ থাকোঁ, আৰু যাৰ জৰিয়তে বহুতো নজনা কথা শিকিব পাৰোঁ। সেইটো একো ডাঙৰ কথা নহয়, কিন্তু আজি হয়তো আপুনি এনেকুৱা কিছুমান কথা জানিব পাৰিব, যিখিনি কথা আপুনি জানিব ভাবিব যে হয় এইখিনিচোন মোৰ কাৰণে গুৰুত্বপূৰ্ণ, মোৰ কাৰণে প্ৰয়োজনীয়। তেনেকুৱা কিছুমান দৰকাৰী কথা হয়তো আজিৰ দিনটোত আপুনি গম পাব। বান্ধৱীৰ বা বন্ধুৰ সমৰ্থন লাভ কৰিলে আপোনাৰ আজিৰ দিনটোত সাহস বৃদ্ধি পাব। আমাৰ যেতিয়াই মনটো বেয়া লাগে, কিবা এটা কামত আমাৰ বিফলতা হয় বা যিকোনো, তেতিয়া আমাৰ লগত থকা বন্ধু বান্ধৱী বা কোনোবাই যদি আমাক সাহস এটা দিয়ে, তই পাৰিবি, একো নহয়, কৰ, তেনেকুৱা ধৰণৰ সেই সাহসখিনি আমাক আগুৱাই যোৱাত যথেষ্ট সহায় কৰে। আৰু আপোনাৰো যদি কিবা ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, তেন্তেহ'লে আজিৰ দিনটোতো আপোনাৰ সেই বন্ধু বান্ধৱীসকলৰ সৈতে আপোনাৰ মনৰ কথাখিনি আপোনালোকে আলোচনা কৰক, পাতক, তেওঁলোকক কওক। তাৰপিছত হয়তো তেওঁলোকে আপোনালোকক কিবা এটা সমাধান দিব পাৰে বা মনত সাহস এটা দিব। বহুমূলীয়া ধাতু ক্ৰয় কৰাৰ পৰিকল্পনা আজিৰ দিনটোত আপোনাৰ মনত হয়তো থাকিব পাৰে। অৰ্থাৎ কিবা এটা গহনা গাঁঠি কিনিবলৈ বা কিবা এটা ধাতু এটা কিনিবলৈ আপোনাৰ মনত পৰিকল্পনা এটা হ'ব পাৰে যে মই এইটো এদিন নহয় এদিন কিনিম বা তেনেকুৱা ধৰণৰ। দিনটোৰ আজি আপুনি যদি সময়বোৰ ভালদৰে চাই বা সময়বোৰ যদি ব্যৱহাৰ কৰিব পাৰে নিজৰ মতে, নিশ্চয়কৈ আজিৰ দিনটো আপোনাৰ বাবে এটা সুখৰ দিন হৈ পৰিব। আনৰ সহায়ত নিজৰ ব্যক্তিগত কামৰ প্ৰতিও মনোযোগ দিবলৈ কৈছে, কাৰণ আমি দিনটোত বেলেগক সহায় কৰিও বা কৰিব লাগে, বেলেগৰ কামো কৰিব লাগে, কিন্তু এইটো নহয় যে বেলেগৰ লগত বা বেলেগৰ কামখিনি কৰাৰ পিছত নিজৰ কামখিনি যাতে থাকি যায়। সেই নিজৰ কামখিনিৰ ক্ষেত্ৰতো ভালদৰে আপোনালোকে গুৰুত্ব দিয়াটো কিন্তু প্ৰয়োজনীয় আজিৰ দিনটোত। সেইখিনিক আপোনালোকে আজিৰ দিনটোত যি ভাৰসাম্যতা আছে সেইখিনিক ধ্যান দিব লাগিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আজিৰ দিনটোত কোনো ধৰণৰ অদৰকাৰী অপ্ৰয়োজনীয় কিছুমান খৰচ নকৰিব। যোনটো খৰচ নকৰিলে নহয়, তেনেকুৱা ধৰণৰ খৰচখিনিহে আপোনালোকে আজিৰ দিনটোত কৰাটো প্ৰয়োজনীয়। আপোনাৰ বাজেট বনাওক আৰু আগবাঢ়ি যাওক। অৰ্থাৎ যদি আপোনাৰ খৰচৰ ক্ষেত্ৰত অকণমান হাতটো ঢিলা হয়, অৰ্থাৎ আপুনি য'ত ত'ত যি টি খৰচ কৰি দিয়ে, তেনে ক্ষেত্ৰত কৈছে যে আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে বা আজি নহ'লেও কালিৰ পৰা এখন ৰুটিন বনাই লওক, যাতে ক'ত কি খৰচ কৰিব নকৰিব তাৰ মতেহে আপোনাক কামখিনি আগবঢ়াই যাবলৈ কৈছে। তেতিয়া সুন্দৰকৈ আপুনি আগবঢ়াই নিব পাৰিব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ ভাল ফল আজিৰ দিনটোত আপুনি দেখা পাব। কয় নহয় যে যত্ন কৰিলে ৰত্ন পাবই, আপুনিও সেই যত্নৰ ফল হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। কেৱল পৰিশ্ৰম এৰি নিদিব। কৰ্মচাৰী আৰু কৰ্মচাৰীসকল আপোনাৰ সহযোগীসকলৰ সহায়ত পৰিস্থিতি আপোনাৰ কাৰণে আজিৰ দিনটোত ভাল হৈ পৰিব। আপোনাৰ কাম কাজৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ কথা কৈছে। চৰকাৰী কাম কৰাসকলৰ আজিৰ দিনটোত দায়িত্ব বা কাম বেছি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত হোৱা যি উত্তেজনা আছে, সেই উত্তেজনা বা খেলি মেলিখিনিয়ে ঘৰৰ ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কাৰণ ঘৰখনত যদি দুজন মানুহৰ মনত কিবা কিবি খুটখাট লাগি থাকে বা তেওঁলোকৰ সেইটোৱে ঘৰখনত এটা প্ৰভাৱ পেলাবই, বেয়া প্ৰভাৱ এটা। গতিকে সেই বিষয়খিনিক আপোনালোকে ধ্যান দিয়াটো আজিৰ দিনটোত প্ৰয়োজনীয়, যাতে ঘৰখনৰ পৰিৱেশটো বিনষ্ট নহয়। বিপৰীত লিংগৰ সৈতে মত বিনিময় কৰি আজিৰ দিনটোত আপুনি সুখী হ'ব বুলি কৈছে। অৰ্থাৎ কোনোবা এগৰাকী মহিলাৰ সৈতে বা কোনোবা এজন পুৰুষৰ সৈতে আপুনি কথা পাতি মনটো হয়তো পাতল অনুভৱ কৰিব। মনৰ কথাখিনি ক'ব পৰা তেনেকুৱা যদি কোনো ব্যক্তি আছে, নিশ্চয়কৈ আজিৰ দিনটোত কথা পাতক। সেয়া হয়তো আপোনাৰ স্বামীও হ'ব পাৰে, পত্নীও হ'ব পাৰে বা অন্য প্ৰেমিক প্ৰেমিকাও হ'ব পাৰে। পুৰণি স্বাস্থ্যজনিত সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। ঘৰুৱা উপায়েৰে আপুনি সুস্থ হৈ থাকিব, অৰ্থাৎ উঠিব বুলি কৈছে। পুৰণা বেমাৰ আজাৰে উকাব পাৰে, সেইকাৰণে খোৱা বোৱাত আপোনালোকে খুব ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয়। কাৰণ আমি জানো এই কিছুমান বস্তু আছে যিখিনি বস্তু আমি খোৱাটো বা বাছি খোৱাটো প্ৰয়োজনীয়। তেনে ক্ষেত্ৰত সেই বস্তুখিনি যদি আমি বাছি নাখাওঁ, আমাৰ শৰীৰৰ ক্ষেত্ৰত বেয়া অৱস্থা হ'ব পাৰে। সেইকাৰণে আপুনি আজিৰ দিনটোত আপোনাৰ নিজৰ ক্ষেত্ৰত কিন্তু ধ্যান দিয়াটো প্ৰয়োজনীয়। সমাধান অনুসৰি আজিৰ দিনটোত সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া বা বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে সোণালী। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, আপোনাৰ শান্তিপূৰ্ণ মনোভাৱে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব আপোনাক। গতিকে আপোনাৰ যি
এটা মনত এটা ধৈৰ্যতা আছে, আপোনাৰ ব্যক্তিত্বত যি এটা সহনশীলতা আছে, শান্তিপূৰ্ণ এটা স্বভাৱ আছে, সেইটোৱে যথেষ্ট আপোনাক সহায় কৰিব। আমি সকলোৱে জানো যে উগ্ৰ বা যদি খুব বেছি খঙাল হয় সেই ব্যক্তিয়ে কেতিয়াও এটা সঠিক ডিচিজন খুব সোনকালে ল'ব নোৱাৰে, আৰু সেইটোৱে এটা ডাঙৰ তেওঁলোকৰ কাৰণে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। আৰু আপোনাৰ তেনেকুৱা নোহোৱাৰ কাৰণে আপুনি আজিৰ দিনটোত সেইটো ভাল দেখিবলৈ পাব। যোনসকল মিথুন ৰাশি সেইটো নাইকিয়া, অৰ্থাৎ খং ৰাগ সেইখিনি নাইকিয়া কথা কৈছে। শিশুসকলেও অনুশাসিত হৈ পঢ়া শুনাত গুৰুত্ব দিব লাগিব। খুব ভালদৰে পঢ়া শুনাত দিয়ক আজিৰ দিনটোত গুৰুত্ব। লগতে বজাৰ কৰাটো এটা সুখৰ সময় হৈ পৰিব আপোনালোকৰ বাবে। অৰ্থাৎ ঘৰৰ মানুহৰ বাবে যদি কিবা এটা ক্ৰয় কৰে, লাগিলে সেয়া কোনো চব্জিয়ে হওক, কিবা এটা বস্তুৱে হওক, কাৰণ সেই বস্তুটোৱে ঘৰখনৰ লগত একেলগে যদি আপোনালোকে খোৱা বোৱা কৰে বা কাৰোবাক কিবা এটা দিয়ে, সেই মনত এটা আনন্দ বা এটা সুখ আপুনি আজিৰ দিনটোত দেখিবলৈ পাব। সামাজিক আৰু ৰাজনৈতিক কামৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কৈছে আপোনাক, কাৰণ সেইখিনিয়ে হয়তো আপোনাৰ সময় নষ্ট কৰাৰ এটা সম্ভাৱনাহে দেখিবলৈ পোৱা যায়। সেইকাৰণে সেই বস্তুখিনিৰ পৰা আজিৰ দিনটোত আপুনি যিমান পাৰে দূৰত্ব বজাই ৰাখক। মানহানিৰ পৰিস্থিতিও সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। সেই গতিকে যি ক্ষেত্ৰত আপোনাৰ কিবা এটা বেয়া হোৱাৰ সম্ভাৱনা থাকে, আপুনি গম পায় বা গোন্ধ পায়, সেই বিষয়টোৰ পৰা আগতীয়াকৈ আপুনি পলাই যোৱাটো ভাল, কাৰণ সেইটো আপোনাক নহ'লে সমস্যাতহে পেলাব পাৰে। টকা ধাৰলৈ নিদিব। ব্যৱসায়িক কাগজ পত্ৰ হাতত ৰাখিবলৈ কৈছে। আজিৰ দিনটোত টকা ধাৰলৈ দিবলৈ হাক দিছে, বিশেষকৈ যিসকলে ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত। আৰু যিখিনি নথি পত্ৰ লাগে আপোনাক বা আপোনাৰ ব্যৱসায়ৰ কাৰণে নথি পত্ৰ যিখিনি আছে সেইখিনি হাতত ৰাখক। সম্পত্তিৰ বিষয়ত সাৱধান হ'বলৈ কৈছে আজিৰ দিনটোত, যিকোনো সম্পত্তি আৰু যিকোনো লক্ষ্যৰ পৰাও বিচ্যুত হ'ব পাৰে আজিৰ দিনটোত। অৰ্থাৎ যদি আপোনাৰ কিবা এটা লক্ষ্য আছিলে বা কিবা এটা ভাবিছিলে মই এইটো কৰিমেই বুলি আজিৰ পৰা, হয়তো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত সেই বিষয়টোৰ পৰা অকণমান খেলি মেলি বা বেলেগ দিশলৈ যাবও পাৰে বুলি কৈছে। সেইকাৰণে ভালদৰে ধ্যান দিয়ক। অংশীদাৰিত্বৰ পৰিকল্পনা চলি আছে, গতিকে ইয়াৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন বুলি কৈছে। অৰ্থাৎ যদি আপুনি কিবা এটা কাম কাজ কৰিব বিচাৰিছে কাৰোবাৰ সৈতে অংশ লৈ পেলাই বা তেনেকুৱা ধৰণৰ মিলিজুলি, তো সেই বিষয়টোত গুৰুত্ব দিবলৈ কৈছে। পৰিয়ালত বিচ্ছিন্নতা থাকিবও পাৰে আজিৰ দিনটোত। অকণমান হয়তো স্বামী স্ত্ৰীৰ সৈতে আপোনালোকৰ সম্পৰ্কটো অকণমান খেলি মেলি হ'ব পাৰে বা ঘৰৰ অন্য মানুহৰ সৈতে অকণমান খেলি মেলি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো আজিৰ দিনটোত উত্তেজনা দেখিবলৈ পাব, অকণমান ধ্যান দিব লাগিব। অতিমাত্ৰা কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আজিৰ দিনটোত আহিব। নিজৰ বাবেও আজিৰ দিনটোত যদি পাৰে নিশ্চয়কৈ সময় উলিয়াই শৰীৰটোক আৰাম দিবলৈ চেষ্টা কৰিব। সমাধান অনুসৰি কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া বা আবেলি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে কলপতীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি। এজন অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন হ'ব আজিৰ দিনটোত, আৰু আপুনি আজিৰ দিনটোত যথেষ্ট সকাহ অনুভৱ কৰিব। আজিৰ দিনটোত যদি তেনেকুৱা এজন কোনো ব্যক্তি পায় যিয়ে আপোনাক খুবেই বেছি ভাল ভাল কথা কয় বা জীৱনৰ কিছুমান জ্ঞান দিয়ে, কি কৰিব লাগে কি কৰিব নালাগে, নিশ্চয়কৈ ভাল হ'ব। আৰু যদিও আপুনি সমস্যাত পৰে, কিবা তেনেকুৱা জনা শুনা মানুহৰ পৰামৰ্শ লোৱাটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয়। আপোনাৰ সফলতাৰ পথ আজিৰ দিনটোত মুকলি হ'ব পাৰে। আপুনি হয়তো কিবা এটা কামত যদি চেষ্টা কৰি আছিলে কামটো ভালদৰে কৰিবৰ বাবে, সেই বিষয়টোত হয়তো সফলতা লাভ কৰিব পাৰে। ইয়াৰ ফলত চিন্তা দূৰ হ'ব আপোনাৰ। ভালদৰে আপুনি আপোনাৰ যদি কামটোত সফলতা লাভ কৰে, যোনখিনি আপোনাৰ এটা চিন্তা এটা হৈ থাকে ন কামটো সম্পূৰ্ণ নোহোৱালৈকে, সেই যি চিন্তা আছে সেইটো অকণমান কম পাব। কৰ্ম আৰু পৰিয়ালৰ মাজত ভাৰসাম্য এটা বজাই ৰখাবলৈ আপোনাক আজিৰ দিনটোত চেষ্টা কৰিব কৈছে, কাৰণ সেইটোৰ ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বান এটা সন্মুখীন হ'ব পাৰে। হয়তো কিবা এটা আপুনি ঘৰত টাইম দিব নোৱাৰিব পাৰে, নহ'লে আপোনাৰ কামত হয়তো আপুনি ভালকৈ মনোযোগ দিব নোৱাৰিব পাৰে। সেইকাৰণে আজিৰ দিনটোত যিমান পাৰে সেই বিষয়টোত আপোনালোকে ভাৰসাম্য এটা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ কিন্তু চেষ্টা কৰিবলৈ কৈছে, কাৰণ ঘনিষ্ঠ ব্যক্তিসকল আৰু আত্মীয়সকলৰ সৈতে সম্পৰ্কটো ভাল হ'লে পৰিৱেশটো এটা ভাল হৈ থাকে ঘৰখনত বা পৰিয়ালটোত। সেইকাৰণে সেইটো হয়তো আপোনালোকক কৰিব কৈছে। আৰু লগতে কৈছে যে আত্মীয় এজনক তেওঁৰ সমস্যা সমাধান হোৱাত আপোনালোকে আজিৰ দিনটোত যদি পাৰে নিশ্চয়কৈ সহায় কৰক।
যিকোনো ব্যৱসায়িক সিদ্ধান্ত নিজাববীয়াকৈ ল'বলৈ কৈছে। কোনোবাই কিবা ক'লেও নক'লেও সেইখিনি শুনিবলৈহে কৈছে, কিন্তু যিমান পাৰে নিজৰ যিখিনি সিদ্ধান্ত আছে সেইখিনি ল'ব লাগে। আৰু ব্যৱসায়ত পাৰস্পৰিক পাৰ্থক্য আজিৰ দিনটোত থাকিব পাৰে। লেনদেনত স্বচ্ছতা ৰাখিবলৈ কৈছে আপোনালোকক। ইয়াৰ লগে লগে পুনৰ সম্পৰ্ক আপোনালোকৰ ভাল হ'ব বুলি কৈছে। অৰ্থাৎ যদি কাৰোবাৰ সৈতে কিবা এটা টকা পইচাৰ লেনদেন কৰি আছে বা কিবা এটা বস্তু বাহিনী বা তেনেকুৱা ধৰণৰ যদি লেনদেন কৰি আছে, সেই লেনদেনটো ভাল ৰাখিলে আপোনালোকৰ মাজৰ সম্পৰ্কটো আৰু ভাল হ'ব। হয়তো সেইটো আপোনালোকৰ লেনদেনত আৰু সহায় কৰিব আহিবলগীয়া লেনদেনৰ ক্ষেত্ৰত বা সেই বিষয়খিনিত। লগতে আজিৰ দিনটোত কৈছে যে স্থান সলনি বা আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন অনাটো প্ৰয়োজন বুলি কৈছে। আপুনি যদি পাৰে আপুনি যিটো বিষয়ত কাম কৰি আছে সেই বিষয়টোত যদি ভালদৰে সফলতা লাভ কৰিব পৰা নাই বা তেনেকুৱা ধৰণৰ, যিমান পাৰে সেই বিষয়টো অকণমান সলাই পেলাই বা অকণমান বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰিব কৈছে, যাতে আপুনি আৰু বেছি সেই ক্ষেত্ৰটোত সফলতা লাভ কৰিবলৈ সক্ষম হয়। স্বামী স্ত্ৰীৰ মাজত ভাল এটা সমন্বয় আজিৰ দিনটোত দেখিবলৈ পাব। ভালদৰে সময়বোৰ পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনক বিশ্বাস কৰক আজিৰ দিনটোত। ইয়াৰ ফলত ঘনিষ্ঠতা আপোনালোকৰ মাজত যথেষ্ট বৃদ্ধি পাব। সংক্ৰমণ আৰু কফ হোৱাৰ অভিযোগ আজিৰ দিনটোত হয়তো থাকিব পাৰে। আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিবলৈ কৈছে বা যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে ধ্যান দিয়ক। সমাধান অনুসৰি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি, ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাবলৈ বা কটালে আজিৰ দিনটোত যথেষ্ট এটা সকাহ লাভ পাব। কাৰণ আমি যেতিয়া ভগৱানৰ সৈতে জড়িত কিবা এটা বিষয়ত জড়িত হওঁ, লাগিলে সেয়া আমি নামঘৰলৈ যাওঁ, ভাগৱত পাঠলৈ যাওঁ, মন্দিৰলৈ যাওঁ, যিকোনো ক্ষেত্ৰলৈ যাওঁ, আমাৰ মনটো খুব বেছি পাতল লাগি থাকে আৰু এনেকুৱা লাগি থাকে যেন যি হ'লেও ভগৱান আমাৰ লগত আছে। আৰু সেই যি অনুভৱ আজিৰ দিনটোত আপুনি অনুভৱ কৰিব। যদি বিশেষকৈ আপুনি যদি ভগৱানৰ সৈতে জড়িত বেছিকৈ হৈ থাকে, তেতিয়াহে আপুনি সেইটো অনুভৱ কৰিব। পৰিকল্পনা কৰি কামবোৰ যদি কৰে আজিৰ দিনটোত, তেন্তে হ'লে আপুনি বিচৰা বা আপুনি পৰিকল্পনা কৰা বেছিভাগ কামেই সম্পূৰ্ণ হ'ব। সম্পত্তি সম্পৰ্কীয় ক্ৰয় বিক্ৰয় হ'ব পাৰে আজিৰ দিনটোত। কিবা সম্পত্তি হয়তো বেচিবলগীয়া বা কিনিবলগীয়া তেনেকুৱা ধৰণৰ কিবা এটা আপোনালোকে আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। অসাৱধানতাৰ বাবে কৰা কামত বাধা আহিব পাৰে। সেই গতিকে কাগজৰ কামবোৰ সাৱধানে কৰক। যিকোনো ধৰণৰ এনেকুৱা নহয় যে একো নহয় কৰি দিওঁ বুলি, ভালদৰে আজিৰ দিনটোত কামবোৰৰ সৈতে জড়িত হওক। তেতিয়াহে হয়তো আপোনাৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকিব। বাহিৰৰ কাম কাজত বেছি সময় কটোৱাটো ঠিক নহয় আজিৰ দিনটোত। যিমান পাৰে আজিৰ দিনটোত বাহিৰা কামখিনিত সময় নষ্ট নকৰি আপোনাৰ যোনটো গুৰুত্বপূৰ্ণ কাম বা যিটো কাম আপুনি কৰি আছে, আপোনাৰ প্ৰথম কাম, সেইটোত ভালদৰে ধ্যান দিবলৈ কৈছে। অন্যান্য কামখিনিত যিমান পাৰে ধ্যান নিদিয়াটো আপোনালোকৰ বাবে বেছি ভাল হ'ব। ইয়াৰ উপৰিও আজিৰ দিনটোত আপোনালোকে লাভ কৰিব নোৱাৰিব। যদি কিবা এটা ক্ষেত্ৰত আপোনালোকে পইচা খটুৱাইছিলে বা অন্যান্য ধৰি লওক কিবা আপোনাৰ ব্যৱসায় বাণিজ্যতে হওক কিবা এটা ভাবি আছিলে, সেই ভবাৰ ধৰণে হয়তো আপোনালোকৰ এটা লাভালাভ নহ'বও পাৰে। ব্যৱসায়ত আপোনাৰ কামৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপুনি ভালদৰে পৰিকল্পিতভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰিব কৈছে, যাতে কামটোত এটা ভবাতকৈ অধিক সফলতা লাভ কৰিব পাৰে। লগতে মন্দাৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। অৰ্থাৎ অকণমান হয়তো বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এজন কৰ্মচাৰীৰ মিঠা কথাত বহা নহ'ব। নিজৰ সামৰ্থ্যক বিশ্বাস কৰিবলৈ কৈছে। অৰ্থাৎ কোনোবাই যদি আপোনাক কয় যে একো নহয়, হৈ যাব, চিন্তা নকৰিব, সেই কথাটোক বিশ্বাস কৰিবলৈ হাক দিছে। সেই মিঠা আশ্বাসটো ল'বলৈ হাক দিছে। যিমান পাৰে নিজৰ দক্ষতাৰ ওপৰত, নিজৰ কামৰ ওপৰত আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয়, যাতে কামবোৰ খুব সুন্দৰকৈ সম্পন্ন হৈ যায়।
লগতে ঘৰ পৰিয়াল আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নত সমন্বয় এটা সৃষ্টি হ'ব। পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পাব আজিৰ দিনটোত। আৰু আপোনাৰ প্ৰেম সংগীৰ সৈতে লং ড্ৰাইভত যাওক, অৰ্থাৎ যদি পাৰে নিশ্চয়কৈ আপোনাৰ প্ৰেম সংগীৰ সৈতে অকণমান সময় কটাওক, ভালদৰে সময় দিয়ক বুলি কৈছে। ক্লান্তি আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে অশান্তি হোৱা কামখিনিৰ পৰা আপুনি আজিৰ দিনটোত বিৰত থাকক। প্ৰথমতে কৈছে যে পৰিকল্পিতভাৱে দিনটোৰ কামখিনি কৰক। যদি পৰিকল্পনা কৰি কামবোৰ কৰে, আপোনাৰ সেই অশান্তিদায়ক এটা পৰিস্থিতিৰ সৈতে হয়তো আপুনি সন্মুখীন হ'বলগীয়া নহয়। কামৰ লগতে স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয়, কাৰণ দেহা থাকিলেহে বেহা থাকিব। অৰ্থাৎ আজিৰ দিনটোত সমাধান অনুসৰি কৈছে সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 8, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, যদি আপুনি কোনো বিশেষ কামৰ বাবে চেষ্টা কৰি আছে, তেন্তে আপুনি সফলতা লাভ কৰিব পাৰে আজিৰ দিনটোত। কাৰণ কয় নহয় যে একেটা কামকে আপুনি যদি কৰিয়ে থাকে এদিন নহয় এদিন সফলতা এটা লাভ কৰিবই। সেইকাৰণে সেই বিশেষ কামটো যদি আপুনি কৰি থাকে, আজিও চেষ্টা কৰক, নিশ্চয়কৈ এটা সফলতা লাভ কৰিব। মানুহৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ যদি কিবা এটা কাম কৰিছে আৰু আপুনি জানে যে সেই কামটো আপুনি ভালেই কৰি আছে, ঠিকেই কৰি আছে, কোনো ধৰণৰ তাত বেয়া কাম কৰা নাই, আৰু সেই কামটোত হাজাৰটা মানুহে হাজাৰটা কথা কৈ থাকক, আপোনাক সেই কথাখিনি আওকাণ কৰি কেৱল মাত্ৰ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি কামটো কৰি যাব কৈছে। যেতিয়া সফলতা পাব, নিশ্চয়কৈ সেই মানুহখিনিয়ে যোনখিনি আপোনাক কৈ থাকে সেইখিনি আপোনাৰ ওচৰত আহিব, আপোনাক অৰ্থাৎ অভিনন্দন জনাব। গতিকে নিজৰ কামটো কৰি থাকিব কৈছে। ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা বিবেচনা কৰা হ'ব বুলি কৈছে। ঘৰখনত হয়তো কিবা এটা ভাল কাম কৰা, অৰ্থাৎ নাম কীৰ্তনে হওক বা কিবা এটা অনুষ্ঠান পতা বা অন্যান্য কিবা ঘৰ বনোৱা বা তেনেকুৱা ধৰণৰ যিটো কাম শুভ বা ঘৰখনৰ বাবে ভাল, তেনেকুৱা কিবা এটা কাম কৰাৰ হয়তো পৰিকল্পনা আলোচনা বিলোচনা হ'ব পাৰে। নেতিবাচক মানুহৰ লগত আজিৰ দিনটোত যোগাযোগ নাৰাখিব। যিখিনি বেয়া চিন্তা চৰ্চা মানুহ আছে, বেয়াকৈ কথা বতৰা কয়, অৰ্থাৎ তেওঁলোকৰ চিন্তাধাৰাখিনিয়ে তেনেকুৱা ধৰণৰ, সেই বিষয়খিনিৰ পৰা আপোনালোকে আঁতৰত থকাটোৱে আজিৰ দিনটোত যথেষ্ট ভাল হ'ব। কাৰণ নহ'লে আপোনাৰ ক্ষেত্ৰত হয়তো সেয়াই এটা বেয়া প্ৰভাৱহে পেলাব পাৰে ঘৰতে। গতিকে সেইখিনিক ধ্যান নিদিব। তেওঁলোকৰ বাবে মানহানিৰ সম্ভাৱনীয়তা আছে, গতিকে সেইখিনিক ধ্যান নিদিব। অভাৱৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে বুলি কৈছে। অৰ্থাৎ কয় নহয় যে ঠেকি শিকে বুলি, আপোনাৰ হয়তো তেনেকুৱা এটা পৰিস্থিতি আহিছে, আপুনি অভাৱ দেখি পেলাই বা ঠেকি শিকি এটা ভাল অভিজ্ঞতা গোটাব পাৰিব, আৰু সেইখিনিৰ জৰিয়তে আপুনি আগবাঢ়ি যাব পাৰিব। অৰ্থাৎ এইটো বুজাব বিচাৰিছে, আগতে যোনখিনি আপুনি অভিজ্ঞতা গোটাই আহিলে সেইখিনি বৰ্তমান ব্যৱহাৰ কৰি আপুনি আগবাঢ়ি যাব পাৰিব, কামবোৰ কৰি যাব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক কিন্তু কেতিয়াও আওকাণ নকৰিব, কাৰণ আপোনালোকৰ বয়োজ্যেষ্ঠসকলে কিবা ভালৰ বাবেহে কয়, গতিকে ধ্যান দিব। অৰ্থনৈতিক অৱস্থা আজিৰ দিনটোত স্বাভাৱিকে থাকিব। উত্থান পতন হ'ব পাৰে, কিন্তু সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে পৰিস্থিতি নিজৰ মতে বনাব পাৰিব। গতিকে যদিও খেলি মেলি অকণমান উঠা নমা হয়, নিজৰ ওপৰত বিশ্বাস ৰাখক, কামবোৰ কৰি যাওক। বিষয়াসকল নিয়োজিত লোকৰ সৈতে সুখী অনুভৱ কৰিব আজিৰ দিনটোত। যিসকল আপোনাৰ লগত কাম কৰি আছে সেই মানুহখিনিক লৈ বা ব্যৱসায়টোত জড়িত থকা মানুহখিনিক লৈ আপুনি এটা সুখ বা কামবোৰ ভালদৰে হৈ যোৱা যেন অনুভৱ কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক বুলি কৈছে আজিৰ দিনটোত, কাৰণ তেওঁলোকৰ সৈতে যদি সময় কটায় তো নিশ্চয়কৈ এটা ভাল পৰিৱেশ বা ভালদৰে আজিৰ দিনটো পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত উত্তেজনা আজিৰ দিনটোত আহিব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কক আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয়। মূৰৰ বিষ, স্নায়ুত টেনশ্যন, অৰ্থাৎ স্নায়ুত কিছুমান সমস্যা, টেনশ্যন বা চিন্তা চৰ্চা, এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ আজিৰ দিনটোত হয়তো সমস্যা সৰু সুৰাকৈ থাকিব পাৰে। লগতে মাজে মাজে আপুনি কামৰ পৰা জিৰণি ল'বলৈ কৈছে। শৰীৰক আজিৰ দিনটোত মাজে মাজে আপোনালোকে মনোযোগ দিয়ক। সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 8, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি,
দিনটোৰ আৰম্ভণি সুখৰ হ'ব বুলি কৈছে। হয়তো ভাল ভাল কাম কাজ বা ভাল কিছুমান চিন্তা চৰ্চাৰে আজি দিনটোৰ আৰম্ভণি হ'ব। যিকোনো পৰিস্থিতিত আপুনি সমন্বয় গঢ়ি তুলিব পাৰিব আজিৰ দিনটোত। অৰ্থাৎ যেনেকুৱাই নহওক কিয়, কাৰোবাৰ সৈতে যদি আপুনি কিবা এটা কথা পাতিবলগীয়া হয়, কিবা এটা যদি সহায় কৰিবলগীয়া হয়, সকলোৰে সৈতে সেই যি সমন্বয় আছে সেইখিনি আপুনি আজিৰ দিনটোত ক'ৰবাত নহয় ক'ৰবাত ৰক্ষা কৰিব পাৰিব। ব্যস্ততাৰ মাজতো পৰিয়ালটোৱে হ'ব আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ বুলি কৈছে। অৰ্থাৎ যিমানে ব্যস্ত নাথাকক কিয়, কয় নহয় যে পৰিয়াল থাকিলেহে জীয়াই থকাৰ এটা আনন্দ থাকে বা পৰিয়াল থাকিলেহে যি জীৱন আছে সেই জীৱনটো জীৱন নিচিনা লাগে। আৰু আপোনাৰো সেই পৰিয়ালটোক আজিৰ দিনটোত আপুনি যিমান পাৰে সময় দিবলৈ চেষ্টা কৰক, হয়তো আৰু বেছিকৈ পাৰ হ'ব ভালকৈ দিনটো। আধ্যাত্মিক কাম কাজৰ দ্বাৰা আজিৰ দিনটোত আপুনি মনটো ভাল লগাব পাৰিব আৰু যি আধ্যাত্মিক কাম কাজৰ ধাৰা এটা আছে বা কাম কাজ আছে সেইখিনি বৃদ্ধি পাব বুলি কৈছে। হয়তো বেছিকৈ জড়িত হৈ পৰিব আপুনি। ভূমি সম্পত্তি সম্পৰ্কীয় বিষয়টো শান্তিপূৰ্ণ আৰু গুৰুত্ব সহকাৰে সমাধান কৰা বুলি কৈছে আজিৰ দিনটোক। কাৰণ সেই মাটি বাৰী লেনদেন হওক বা অন্যান্য যদি খেলি মেলি হৈ থাকে সেইবিলাক বহুত বেছি এটা গুৰুত্বপূৰ্ণ কথা হয়। কাৰণ আমি সকলোৱে জানো সেইবিলাকৰ লগত বহুত ডাঙৰ কেজেং হৈ যায়। গতিকে আপুনি সেই বিষয়টোৰ লগত যদি জড়িত হৈ আছে, মাটি বাৰী বা তেনেকুৱা ধৰণৰ, নিশ্চয়কৈ সেই বিষয়টো ভালদৰে ঠাণ্ডা মগজুৰে আপোনালোকে সমাধান কৰিবলৈ আজিৰ দিনটোত চেষ্টা কৰক। খৰখেদা আৰু আৱেগেৰে ভুল সিদ্ধান্ত লোৱাৰ পৰা আজিৰ দিনটোত বিৰত থাকক। যিমান পাৰে সুস্থ মগজুৰে, শান্তি মগজুৰে আপোনালোকে অৰ্থাৎ সিদ্ধান্তখিনি ল'ব। কাৰণ খৰখেদাকৈ বা খুব বেছি আৱেগিকভাৱে যদি সিদ্ধান্ত লয়, সেয়া ভৱিষ্যতে গৈ আপোনাৰ ওলোটাত হৈ হ'ব, অৰ্থাৎ বেয়াহে হ'ব। স্থানান্তৰ কৰাৰ বাবে যদি আপুনি ভাবি আছিলে কিবা এটা কাম বা কিবা এটাক যদি আপুনি ক'ৰবাৰ পৰা ক'ৰবালৈ নিম বুলি ভাবি আছিলে, সেইকাৰণে আজিৰ দিনটোৰ সময়খিনি ভাল সময়, আপোনালোকে স্থানান্তৰ আজিৰ দিনটোত কৰিব পাৰে। তাৰ কাৰণে আজিৰ দিনটোৰ সময়খিনি উপযুক্ত সময়। ব্যৱসায়িক কামত নতুন নতুন কাম কাজৰ যত্ন ল'ব লাগে বুলি কৈছে। অৰ্থাৎ যিটো ব্যৱসায় কৰি আছে সেই কামটোক আৰু কেনেকৈ আগবঢ়াই নিব পাৰি, তাৰ কাৰণে কি কি নতুন কাম ল'ব লাগে নালাগে, সেই বিষয়টোক আপোনাক আজিৰ দিনটোত যোগ কৰিবলৈ কৈছে, ধ্যান দিবলৈ কৈছে। লগতে কৈছে যে চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত মানুহৰ লগত ভাল এটা সম্পৰ্ক থকাটো আপোনাৰ বাবে প্ৰয়োজনীয়। কাৰণ সেই ব্যক্তিসকলে আপোনাক যথেষ্ট সহায় কৰিব বিপদৰ সময়ত। গুৰুত্বপূৰ্ণ দায়িত্ব আজিৰ দিনটোত হয়তো আপুনি লাভ কৰিব পাৰে। আৰু কৰ্মচাৰীসকলৰ ওপৰত আপোনাৰ যি বিশ্বাস আছে সেই বিশ্বাস থাকিলে তেওঁলোকৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। বৈবাহিক সম্পৰ্কত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীক লগ পাই পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজিৰ দিনটোত। গতিকে আপোনাৰ যিসকল এটা সময়ত যথেষ্ট ঘনিষ্ঠ আছিলে সেই ব্যক্তিসকলৰ সৈতে যদি লগ হয়, বন্ধুসকলৰ সৈতে লগ হয়, নিশ্চয়কৈ সেই অতীতৰ কথাখিনি ৰোমন্থন কৰিব পাৰিব আপোনালোকে। নিশ্চয়কৈ যদি পাৰে লগ কৰক তেওঁলোকক। লগতে সুস্থ হৈ থাকিলে ৰুটিন সংঘটিত কৰি ৰখাটো প্ৰয়োজনীয়। প্ৰকৃতিৰ সৈতেও কিছু সময় কটাওক। অৰ্থাৎ আপোনাৰ শৰীৰটোক প্ৰথম আপোনালোকক আজিৰ দিনটোত ভালদৰে ধ্যান দিবলৈ কৈছে। কাৰণ সুস্থ হৈ থাকিলেহে কামবোৰ খুব সুন্দৰকৈ কৰি যাব পাৰিব। আৰু সেইকাৰণে ব্যায়াম কৰক আৰু প্ৰাকৃতিকভাৱে আপোনালোকে জড়িত হওক। সমাধান অনুসৰি কৈছে যে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব আজিৰ দিনটোত। জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে। অৰ্থাৎ যদি আপুনি সামাজিকভাৱে খুব বেছি জড়িত হৈ থকা এজন ব্যক্তি, নিশ্চয়কৈ আজিও আপুনি সেই সামাজিক কাম কাজখিনিৰ সৈতে জড়িত হওক। আপোনাক মানুহখিনিয়ে আৰু বেছি শলাগ ল'ব আপোনাৰ বিষয়ে, যে আপোনাৰ বিষয়ে আৰু ভালকৈ ক'ব কিছুমান কথা। শিশুৰ লগত জড়িত ভাল খবৰ হয়তো আজিৰ দিনটোত আপোনালোকে পাবও পাৰে। অৰ্থাৎ আপোনাৰ সন্তানৰ বিষয়ে ভাল কিছুমান খবৰ খাতি পাব পাৰে। অৰ্থনৈতিক পৰিকল্পনাও সহজে সম্পূৰ্ণ হ'ব আজিৰ দিনটোত। যদি কিবা অৰ্থনৈতিকভাৱে পৰিকল্পনা কৰি আছিলে বা আজিৰ দিনটোত যদি কৰে, বিপদত সাহস হেৰুৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰি উলিয়াওক। কাৰণ আমি সকলোৱে জানো বিপদ আহিলে আমি অধৈৰ্য হৈ পৰোঁ, যিটো স্বাভাৱিক। কিন্তু আপুনি আজিৰ দিনটোত যদি কিবা বিপদৰ সন্মুখীন হয়, খুব শান্ত মগজুৰে ভাবক আৰু সমাধানটো উলিয়াবলৈ চেষ্টা কৰক যিমান পাৰে। নিশ্চয় সমাধান ওলাব। কয় নহয় যে
সমস্যাৰ সমাধান নোহোৱাকৈ কেতিয়াও সমস্যাই নাহে গতিকে আপুনি সমস্যাৰ সমাধান পাবই কেৱল মাত্ৰ আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয় লগতে কৈছে যে আপোনাৰ ব্যক্তিগত বিষয়ত কিন্তু কাকো আজিৰ দিনটোত হস্তক্ষেপ কৰিবলৈ নিদিব যিখিনি নিজৰ কথা আছে নিজৰ লগত সমস্যা আছে সেইখিনি নিজে সমাধান কৰক অৰ্থাৎ বেলেগ মানুহে হেতুত সোমালে হয়তো আৰু বেছিহে খেলিমেলি কৰি দিব এজন ঘনিষ্ঠ ব্যক্তি আপোনাৰ বিপদৰ কাৰণ হ'বও পাৰে আজিৰ দিনটোত সেইকাৰণে আজিৰ দিনটোত আপোনাৰ লগত থকা মানুহখিনি লাগিলে ঘনিষ্ঠই হওক তেওঁলোকৰ ওপৰতো ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় যাতে আপুনি বিপদৰ পৰা বাচি থাকিব পাৰে আৰু কৈছে যে আপোনাৰ যি স্বাভিমান আছে ইগ' আছে সেইটোক আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্বত আহিবলৈ নিদিব কাৰণ সেইটোৱে হয়তো কিবা সমস্যাৰহে সৃষ্টি কৰিব পাৰে ক'ৰবাত হয়তো কিবা এটা ক'বলগীয়া আছিলে বা আপুনি ক'ব লাগিছিলে কিবা এটা আৰু আপোনাৰ স্বাভিমানৰ কাৰণে আপুনি কৈ দিব কিবা এটা তো সেই ক্ষেত্ৰত আপোনাক আজিৰ দিনটোত আপোনাৰ স্বাভিমানক ধ্যানত ৰাখিবলৈ কৈছে নহ'লে খেলি মেলিহে হ'ব পাৰে সম্পত্তি বিনিয়োগ কৰিলে আজিৰ দিনটোত কিন্তু আপুনি লাভৱান হ'ব গতিকে সা সম্পত্তিৰ লগত যদি কিবা বিনিয়োগ কৰিব পাৰে আজিৰ দিনটোত আপোনাৰ অংশীদাৰিত্বৰ ব্যৱসায়ৰ ক্ষেত্ৰত পূৰ্বতকৈ এটা ভাল প্ৰতিফলন দেখিবলৈ পাব যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰি আছে নিশ্চয় আজি ভাল এটা প্ৰতিফলন দেখিবলৈ পাব প্ৰতিযোগীয়ে আপোনাৰ অসুবিধা বৃদ্ধি কৰিব পাৰে বুলি কৈছে অৰ্থাৎ আপুনি ব্যৱসায় এটা কৰি আছে সেই ব্যৱসায়ত হয়তো সেই ব্যৱসায়টো আৰু বহুত কেইটা মানুহে কৰি আছে সেই যিসকলৰ সৈতে আপোনাৰ কম্পিটিশ্যন আছে যিটো জেগাত কৰি আছে তেওঁলোকৰ সৈতে কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে সাৱধান হ'বলৈ কৈছে আজিৰ দিনটোত সেই ক্ষেত্ৰত আৰু কৈছে যে পাৰিবাৰিক সুখ শান্তি আৰু এটা ভাল পৰিৱেশ আজিৰ দিনটোত আপোনাৰ ঘৰখনত আপোনাৰ সাংসাৰিক জীৱনত দেখিবলৈ পাব পুৰণি বন্ধু এজনৰ লগত হঠাৎ আপোনাৰ হয়তো লগ হ'ব পাৰে বা কথা বতৰা হ'ব পাৰে পুৰণি বন্ধু এজনৰ সৈতে যিখিনি কথা বতৰাই আপোনালোকৰ মনটো খুব বেছি ভাল কৰি তুলিব কাৰণ সেই পুৰণি কথাবিলাক যেতিয়া পাতিব আপোনালোকৰ মনটো খুব বেছি এটা নষ্টালজিক হৈ পৰিব ভাৰসাম্যহীন খাদ্যাভ্যাস কিন্তু আজিৰ দিনটোত গ্ৰহণ নকৰিব যিমান পাৰে ভালদৰে হিচাপ কৰিহে খোৱা বোৱা কৰিব পালে বুলিয়ে বহুত খাবলৈ হাগিছে আজিৰ দিনটোত কাৰণ হয়তো স্বাস্থ্যৰ কিছুমান সমস্যা দেখিবলৈ পাব বায়ুৰ বিকাৰ আৰু গাঁঠিৰ বিষৰ দৰে সমস্যা আপোনাৰ আজিৰ দিনটোত হয়তো বৃদ্ধি পাব পাৰে গতিকে ধ্যান দিব যিসকলৰ আগৰ পৰা কিবা তেনেকুৱা বিষ আছে বা তেনেকুৱা ধৰণৰ অসুবিধা আছে নিশ্চয়কৈ আজিৰ দিনটোত ধ্যান দিব সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক পুৱা 7:31 পৰা 11:24 ভিতৰত সন্ধিয়া বা বিয়লি 6:35 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি হৈছে শুভ সময় শুভ সংখ্যা 4 শুভ ৰং হৈছে ক'লা পুনৰ লগৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ ভালদৰে থাকক আৰু সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ ধনুৰাশি দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনাখিনি কৰি লওক যিহেতু দুপৰীয়াৰ পিছত আপোনাৰ পক্ষত পৰিস্থিতি অতি অনুকূল গতিকে আপোনাৰ কামটো স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব সেইকাৰণে আপুনি যিমান পাৰে আজি ৰাতিপুৱাই বা দিনটোৰ আৰম্ভণিয়ে আপোনাৰ সেই পৰিকল্পিতভাৱে কৰিব বা যিকোনো কাম দিনটোৰ সময়ত কোনোবা সময়তো যদি আপুনি কৰে ভালকৈ পৰিকল্পনা কৰিহে কামবোৰ কৰিব কাৰণ সেইটোৱে আপোনাক যথেষ্ট এটা সহায় কৰিব আপোনাৰ সন্তানৰ প্ৰণালীবদ্ধ কাম কাজত আপোনাৰ মনটো কিন্তু সুখী অনুভৱ কৰিব আপোনাৰ সন্তানৰ কাম কাজখিনি দেখি পেলাই আপোনাৰ সন্তানৰ যি জীৱনৰ উন্নতি আছে খুব আগবাঢ়ি যাব পৰা যিখিনি ক্ষমতা দেখিব আজিৰ দিনটোত সেই বস্তুটোৱে আপোনাক মনত এটা সুখ দিব অতিমাত্ৰা আত্মবিশ্বাস আৰু স্বাভিমান আপোনাৰ বাবে কিন্তু আপোনাৰ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট কৰিবহে পাৰে সেইকাৰণে অতিমাত্ৰা আত্মবিশ্বাস আৰু যি স্বাভিমান আছে সেইখিনি আজিৰ দিনটোত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লগতে পৰিয়াল আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলকো আপোনাৰ যত্নৰ প্ৰয়োজন আপুনি তেওঁলোকৰ আজিৰ দিনটোত যিমান পাৰে যত্ন লওক তেওঁলোকৰ সৈতে কথা পাতক তেওঁলোকৰ যি স্বাস্থ্য আছে স্বাস্থ্যৰ প্ৰতি ভালদৰে ধ্যান দিয়ক সেইবাবে এইটো কৈছে যে আপোনাৰ যদি ঘৰত বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় হয়তো কিবা বেমাৰ আজাৰ আজিৰ দিনটোত দেখিবলৈ পাব পাৰে যিকোনো বিষয়ত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'ব পাৰে আজিৰ দিনটোত গতিকে যিসকল ছাত্ৰ ছাত্ৰী আছে নিশ্চয়কৈ ভালদৰে পঢ়া শুনাৰ বিষয়টোত বা যদি তেওঁলোকৰ কিবা গুৰুত্বপূৰ্ণ আজি দিন পঢ়া শুনাৰ ক্ষেত্ৰত নিশ্চয়কৈ ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয়
যদি ক'ৰবাত অংশ লৈ পেলাই বা কাৰোবাৰ সৈতে একেলগ হৈ কাম কৰিম বুলি পৰিকল্পনা কৰি আছিলে তেন্তে হ'লে তৎক্ষণাত কাৰ্যকৰী কৰাটো কিন্তু আপোনালোকৰ বাবে ভাল হ'ব, উপযুক্ত হ'ব। গতিকে যদি ভাবি আছা নিশ্চয়কৈ সেই কামটো কিন্তু আৰম্ভ কৰাটো প্ৰয়োজনীয়। লগতে কৈছে যে বিনিয়োগ বা লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'বলৈ কৈছে। যদি ক'ৰবাত কিবা বিনিয়োগ কৰে আপুনি আজি কিছু গুৰুত্বপূৰ্ণ দায়িত্ব হয়তো লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আজিৰ দিনটোত মধুৰ হৈ থাকিব। গতিকে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক ভাল দেখিবলৈ পাব। প্ৰেমৰ সম্পৰ্কও আজিৰ দিনটোত আপোনালোকে খুব বেছি আৱেগিক এটা ঘনিষ্ঠতা দেখিবলৈ পাব। আপোনালোকৰ মাজত হয়তো ইজনে সিজনৰ মনটোক আৰু বেছি আগতকৈ যেন বুজি পাইছে বা বেছি আপোন যেন লাগিছে, তেনেকুৱা এটা অনুভৱ হ'ব পাৰে। আৰু সম্পৰ্ক আৰু অধিক মজবুত হ'ব। মানসিক চাপ আৰু খিংখিঙীয়া হোৱাৰ বাবেও আপোনাৰ কিন্তু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে যদি আপুনি খুব বেছি মানসিকভাৱে চাপ অনুভৱ কৰি আছে, কামৰ প্ৰেছাৰে হওক বা অন্য কোনো ধৰণৰ, আৰু যদি খুব বেছি খিংখিঙীয়া হৈ গৈছে, কোনোবাই সৰু কিবা এটা ক'লে খং উঠি যায়, কোনোবাই কিবা এটা ক'লে খং উঠি যায়, তো তেনেকুৱা যদি আপোনাৰ হৈ গৈছে বৰ্তমান সময়খিনি, আপুনি নিজৰ ওপৰত ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। কাৰণ সেইটো আপোনাৰ বহুতে কাম নষ্ট কৰিব আৰু বহুতে অশান্তি আৰু বৃদ্ধিহে কৰিব। গতিকে সেইটোক ধ্যান দিব। সমাধান অনুসৰি আকাশী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে আকাশী। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি। পৰিয়ালত পাৰস্পৰিক সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ কাৰোবাৰ মধ্যস্থতাত নাইকিয়া হৈ যাব বুলি কৈছে। অৰ্থাৎ ঘৰখনত বিবাদ থাকেই, আৰু আপোনাৰ যদি তেনেকুৱা ধৰণৰ কাৰোবাৰ পৰিয়ালৰ মানুহৰ সৈতে, ঘৰৰ কাৰোবাৰ সৈতে যদি বিবাদ এটা হৈ আছিলে, পাৰস্পৰিক কিবা এটা সংঘাত হৈ আছিলে, হয়তো আপোনালোকৰ ঘৰৰে কোনোবা এজন ব্যক্তিয়ে সেইটো নাইকিয়া কৰি দিব। ঘৰত আত্মীয়ৰ আগমনৰ বাবে এক জীপাল পৰিৱেশৰ সৃষ্টি হৈ পৰিব। আৰু ঋণৰ ধন ঘূৰাই পালে ধন সম্পৰ্কীয় সমস্যাসমূহো আপোনাৰ যথেষ্ট সমাধান হ'ব আজিৰ দিনটোত। গতিকে যদি কাৰোবাক ধন ধাৰে দি থৈছিলে বা ঋণলৈ দি থৈছিলে, তো সেই বস্তুখিনি আজিৰ দিনটোত হয়তো ঘূৰাই পাবও পাৰে, যিটো আপোনাক অকণমান ভাল অনুভৱ কৰাব। শিশুসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ওপৰত তেওঁলোকৰ যি বিশ্বাস আছে, সেই বিশ্বাসখিনি আৰু তেওঁলোকৰ নিজৰ ওপৰতো যি বিশ্বাস আছে, সেইখিনি যথেষ্ট বৃদ্ধি পাব। গতিকে সমাধান হোৱাত আপুনি সহায় কৰক। অতিমাত্ৰা জনবহুল অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে, কাৰণ হয়তো আপোনাৰ স্বাস্থ্যত কিবা এটা বেয়া প্ৰভাৱ পৰিব পাৰে। কিছু দুখৰ খবৰ পালে মনোবল বজাই ৰাখক আজিৰ দিনটোত। অৰ্থাৎ যদিও কিবা এটা দুখৰ বা তেনেকুৱা মন বেয়া লগা খবৰো পায়, নিজৰ ওপৰত ধ্যান দিয়াটো কিন্তু যথেষ্ট প্ৰয়োজনীয়। আৰু আজিৰ দিনটোত বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ যদি আপোনাৰ কাম কাজ বা সেই বিষয়খিনিত খুব বেছি বৃদ্ধি পায় সমস্যাখিনি, তো সেই বিষয়খিনিত আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও ব্যৱসায় বৃদ্ধিৰ বাবে যিকোনো পৰিকল্পনা কৰিব পাৰি আজিৰ দিনটোত। আপুনি যদি কৰিম বুলি ভাবিছে ব্যৱসায় বৃদ্ধি কৰিব পাৰে। অন্তৰেৰে কাম কৰক বুলি কৈছে আজিৰ দিনটোত। যি কাম কৰে মন খুলি কৰক। ভৱিষ্যতে ইয়াৰ দ্বাৰা আপুনি যথেষ্ট লাভ হ'ব পাৰিব যদি তেনেদৰে কামবোৰ কৰে। ব্যৱসায়ত সহকৰ্মীসকলৰ সহায়ত আপোনাৰ কামবোৰ খুব সুন্দৰকৈ সম্পূৰ্ণ কৰিব পাৰিব, বা তেওঁলোকৰ সহায় সহযোগিতা আপোনাৰ লগত নিশ্চয়কৈ থাকিব। স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়া পৰিহাৰ কৰিবলৈ কৈছে আজিৰ দিনটোত। যদি কিবা লাগে বা লগাৰ যদি এটা সংকেত পায়, আঁতৰি যাব, সেইটোৰ পৰা নালাগিব। নেতিবাচক চিন্তাৰ বাবে উত্তেজনা আপোনাৰ হ'ব পাৰে। অৰ্থাৎ কিছুমান বেয়া যদি চিন্তা চৰ্চা দেখা পায় বেলেগৰ, বা নিজৰে যদি কিছুমান বেয়া চিন্তা চৰ্চা আহে মনলৈ, তো সেইটো আপোনাক যথেষ্ট এটা কিন্তু উত্তেজনাৰ সৃষ্টি কৰাব নিজৰ মাজতে। শাৰীৰিক ক্ষমতা হ্ৰাস পাব পাৰে সেইকাৰণে। আৰু সেই যি শাৰীৰিক ক্ষমতা আছে সেইখিনি ৰক্ষা কৰিবৰ বাবে যোগাসন কৰক, ধ্যান কৰক, কাৰণ সেইখিনি আপোনাক যথেষ্ট বেছি মনটো স্থিৰ হোৱাত সহায় কৰিব। সমাধান অনুসৰি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে বেঙুনীয়া। পুনৰ লগ হোৱাৰ আশাৰে
এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি। পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ আৰু জ্ঞানী ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব আজিৰ দিনটোত, যিটো আপোনাৰ বাবে এটা লাভজনক হৈহে থিয় দিব। গতিকে কোনোবাই যদি কিবা পৰামৰ্শ দিয়ে নিশ্চয়কৈ ভালদৰে শুনিবলৈ কৈছে। আপোনাৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি তুলিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যকলাপৰ বাবেও কিছু সময় উলিয়াওক। কাৰণ আমি সকলোৱে জানো যে যেতিয়াই আমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ, ভগৱানৰ ধ্যান কৰোঁ, আমি তেওঁৰ সৈতে জড়িত হওঁ, তেতিয়া আমাৰ মনত যিখিনি বিশ্বাস আছে কিবা এটা হ'ব বুলি, সেই বিশ্বাসটো দুগুণ বৃদ্ধি পায়। আৰু আপুনিও আজিৰ দিনটোত সেইকাৰণে ভগৱানৰ সৈতে নিশ্চয়কৈ জড়িত হওক। কোনো ধৰ্মীয় স্থানলৈ নিশ্চয়কৈ আজিৰ দিনটোত যদি পাৰে যাওক, বা ঘৰতে হ'লেও ভগৱানৰ নাম ল'বলৈ নাপাহৰিব। তেওঁলোকৰ কষ্ট অনুযায়ী যুৱক যুৱতীসকলে ভাল ফলাফল আজিৰ দিনটোত লাভ কৰিব। তেওঁলোক মানে যিসকল কুম্ভ ৰাশিৰ ব্যক্তিয়ে আজিৰ দিনটোত কষ্ট কৰিব কিবা এটা কামক লৈ, সেই ব্যক্তিসকলে যথেষ্ট ভাল পৰিস্থিতি দেখিবলৈ পাব। যদি আপোনাৰ কোনো বিশেষ কামৰ পৰিকল্পনা কৰে বা আপুনি যদি বিশেষ কিছুমান কাম কাজ কৰি আছিলে পৰিকল্পনা, তেন্তে হ'লে তৎক্ষণাত হয়তো সেই বিষয়টোক লৈ কাম কৰিবলৈ সুবিধা পাব পাৰে। আৰু যদি সুবিধা পায়, সেই ভাবি থকা কামটো কৰি দিব লগে লগে। আকৌ এটা ভাল দিনলৈ বা ভাল সুযোগলৈ ৰখি থাকিবলৈ হাক দিছে। যিমান পাৰে লগে লগে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজিৰ দিনটোত আৰু উপাৰ্জনৰ এটা উৎস আপোনালোকে দেখিবলৈ পাব। আপুনি হয়তো আজিৰ দিনটোত দেখা পাব যে এনেকৈচোন মানুহে টকা ঘটি আছে বা এনেকৈও ঘটিব পাৰি, তেনেকুৱা ধৰণৰ এটা উৎস এটা আপুনি দেখা পাব পাৰে আজিৰ দিনটোত। ইয়াৰ উপৰিও কৈছে যে বেছি চিন্তা কৰিলে কিন্তু সময় আপোনাৰ নষ্ট হ'ব। আজিৰ দিনটোত যদি কিবা সুযোগ পায় নিশ্চয়কৈ আপোনালোকে সেই কামটো কৰি দিয়ক, যিটো বিচাৰি আছিলে কৰিব। খৰচ আজিৰ দিনটোত অকণমান বেছি হ'ব পাৰে, গতিকে ধ্যান দিব। আৰু আপোনাৰ পৰিকল্পনা আৰু কৰ্মক্ষমতাই ব্যৱসায়টো দ্ৰুত কৰি তুলিব। গতিকে ভালদৰে পৰিকল্পনা কৰক ব্যৱসায়টোক লৈ, আৰু ভালদৰে আপোনাৰ কৰ্মৰাজিৰ সৈতে জড়িত হওক। ইয়াৰ উপৰিও বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিবলৈ কৈছে। দোকান পোহাৰ যদি আছে বা ব্যৱসায় বাণিজ্য যদি আছে, সেই বিষয়টোত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আজিৰ দিনটোৰ সময়খিনি ভাল সময় বুলি কৈছে। বা যি আভ্যন্তৰীণ ব্যৱস্থা আছে আপোনাৰ নিজৰ ক্ষেত্ৰত, তো আজিৰ দিনটোত আপুনি যিমান পাৰে নিজক সলনি কৰিবলৈ চেষ্টা কৰক। ভাল সময় আজিৰ দিনটো। পৰিয়ালটোৰ পৰিৱেশ আজিৰ দিনটোত ভাল হৈ পৰিব। সুখৰ এটা পৰিৱেশ দেখিবলৈ পাব আজিৰ দিনটোত। আৰু পত্নীৰ সহায় ঘৰুৱা পৰিৱেশত কিন্তু যথেষ্ট এটা ভাল শক্তি আজিৰ দিনটোত ৰক্ষা কৰাব। গতিকে আপোনাৰ পত্নী বা স্বামীৰ সহায় সহযোগিতা আজিৰ দিনটোত ঘৰখনৰ বাবে যথেষ্ট থাকিব। প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙীয়াতা আজিৰ দিনটোত থাকিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক আজিৰ দিনটোত। অৰ্থাৎ আপুনি যদি খুব বেছি চিন্তা হয়, তেতিয়া কি হয় যে আমাৰ খুব বেছি চিন্তা হ'লে, টেনশ্যন হ'লে আমি সৰু সৰু কথাতে খং কৰিবলৈ আৰম্ভ কৰোঁ, খিংখিঙীয়া হৈ পৰোঁ। গতিকে আপোনাৰ যদি তেনেকুৱা হৈছে নিশ্চয়কৈ ধ্যান দিবলৈ কৈছে। ভালদৰে সমস্যাবোৰ সমাধান কৰিব আৰু আৰামত কথাবোৰ ভাবিবলৈ কৈছে। সমাধান অনুসৰি আজিৰ দিনটোত নীলা ৰঙৰ কাপোৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো সমস্যা চলি আছিলে, বিবাদ চলি আছিলে, তেন্তে হ'লে পাৰস্পৰিক আলোচনা বা সমন্বয়ৰ জৰিয়তে আজিৰ দিনটোত সেই পুৰণি সম্পত্তিক লৈ থকা যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব পৰা যায়। গতিকে আজিৰ দিনটোত নিশ্চয়কৈ সৈতে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। ঘনিষ্ঠ সম্পৰ্কত চলি থকা অভিযোগবোৰ, কামবোৰ মধ্যস্থতাৰ পৰা আঁতৰি যাব বুলি কৈছে। গতিকে সেইকাৰণে বেছিকৈ ঘৰুৱা বিবাদত লাগি নাথাকি নিজৰ কৰ্মৰাজিৰ সৈতেও যিমান পাৰে সোনকালে ভালদৰে জড়িত হ'বলৈ চেষ্টা কৰক। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য লোৱাটো প্ৰয়োজনীয়। কাৰণ আমি সকলোৱে জানো যে ভৱিষ্যতটো সুৰক্ষিত হ'বলৈ হ'লে বৰ্তমান কাম কাজখিনিক আমি ধ্যান দিব লাগিব। গতিকে আপুনি আপোনাৰ বৰ্তমানৰ কাম কাজখিনিৰ সৈতে আজি ধ্যান দিব। আৰু যদি কিবা এটা পৰিকল্পনা কৰি আছে, সেই বিষয়টোক লৈ ভালদৰে ধ্যান দিয়াটো প্ৰয়োজন। ভালদৰে গৱেষণা কৰিহে আপোনালোকে কামবোৰ কৰিব লাগিব। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য লোৱাটো কিন্তু প্ৰয়োজনীয়। গতিকে সেইটো ধ্যান দিব। আৰু ঘৰৰ
যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে আপোনাৰ। ঘৰৰ কাৰোবাৰ হয়তো স্বাস্থ্য বেয়া হ'ব পাৰে। বাহিৰৰ মানুহক পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। ঘৰৰ কাম, ঘৰৰ সমস্যা ঘৰতে কৰিব সমাধান। কঠোৰ পৰিশ্ৰমৰ সৈতে ব্যৱসায়ত ভাল ব্যৱস্থা আপোনালোকে হয়তো দেখিবলৈ পাব। গতিকে কঠোৰ পৰিশ্ৰম কৰক। এজন কৰ্মচাৰীৰ ভুলৰ বাবে লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। গতিকে আপোনাৰ কৰ্মচাৰীৰ ওপৰত আপুনি নিজে ভালদৰে তত্ত্বাৱধান কৰাটো প্ৰয়োজন। সেইকাৰণে কৈছে যে নিজৰ তত্ত্বাৱধানত আপোনাৰ কাম কাজখিনি সম্পন্ন কৰিলে বেছি ভাল হ'ব। চৰকাৰীভাৱে নিয়োজিত লোকৰ ৰুটিন ঠিকেই থাকিব, অৰ্থাৎ যোনসকলে চৰকাৰী কাম কাজ চাকৰি কৰি আছে আগৰ দৰেই আজিও তেওঁলোকে কামবোৰ কৰি যাব লাগিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব আজিৰ দিনটোত। আৰু বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে ভুল বুজাবুজি হয়তো আহিব পাৰে। গতিকে সেই ভুল বুজাবুজি একেবাৰে আহিবলৈ নিদিব। সেইটোৱে সম্পৰ্কটো একেবাৰে থুনুকা কৰি পেলাব। শক্তিতকৈ অধিক কাম কৰিলে আপোনাৰ স্বাস্থ্য নষ্টহে হ'ব পাৰে। কিছু সময় উলিয়াই জিৰণি লওক। এইটো নহয় যে মই কৰিমেই বুলি যি সেই বিশ্বাসটো সেইটো বেছি কৰি দিব নালাগে, আৰু সেইটো আপোনাৰ কি কৰিব, স্বাস্থ্যটোহে বেয়া কৰিব। গতিকে আৰাম কৰি ভালদৰে জিৰণি লৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব। সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 7:31 পৰা 11:24 ভিতৰত, বিয়লি 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।